নমস্কাৰ বন্ধু বান্ধৱীসকল। মই আজি দুপৰীয়া কি বনাম বুলি ভাবি থাকোঁতে মনলৈ আহিল আজি লাই শাকৰ লগত মাছ বনাওঁ। আৰু সেয়ে বুলি মই শাক ছিগিবলৈ বুলি আহি গ'লোঁ। আৰু এনেকুৱা প্ৰখৰ ৰ'দ দিছে নহয়, মানে ৰ'দত ওলাবই নোৱাৰে, গা পুৰি লৈ যায় আৰু ঘৰৰ ভিতৰত সোমালে ঠাণ্ডা। আৰু আহি শাক ছিগি লৈ ঘৰ পালোঁহি। তাৰপৰা ধনিয়াও ছিগি লৈ আহিলোঁ। আৰু যিহেতু নিজে কষ্ট কৰি কৰা শাক নহয় জানো, খাই ইয়াৰ সোৱাদেই বেলেগ হ'ব। আৰু ধুই পখালি লৈ মই কাটি ল'লোঁ, লগতে এটা আলু দি দিলোঁ। যিহেতু আমাৰ গোসাঁনীয়ে এটা আলু দিলেহে খাবলৈ ভাল পায়, অকণ মিঠা লাগে, নহ'লে লাই শাকটো অকণমান তিতিকি ভাৱ আহে। আৰু সেই তিতিকি ভাৱটো নাইকিয়া কৰিবলৈ মই এটা আলু আৰু লগতে অকণমান কলাখাৰ দি দিলোঁ আৰু কুকাৰত বইল হ'বলৈ দিলোঁ। আৰু এই বাতিটো বহাইছোঁ দেখিছেনে, তেতিয়া মানে চিটিটোত মানে জাম ধৰি নাযায়, নহ'লে চিটিটোত জাম ধৰে যে হুইচেল নেমাৰিবও পাৰে। আপোনালোকে যদি কুকাৰত বইল কৰিব বিচাৰে তেন্তে এনেকৈ সৰু বাতি এটা দি ল'ব। আৰু তাৰপিছত কেনেদৰে তেল মাৰে সকলোৱে জানে এইটো। আৰু তাৰপিছত মই একেবাৰে থালিখনহে দেখাই দিলোঁ আৰু মাছ দি এনেদৰে বনালোঁ, খায়ো